আপোনালোক সকলোকে কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জনালো। যেহেতুকে আজি কাতি বিহু গতিকে ৰাতিপুৱা উঠিলো, উঠি কিনে ঘৰৰ কাম বন কৰিলো, কৰি কিনে এতিয়া আৰু কাম বন শেষ কৰি গা ধুলো, গা ধুই কিনে এয়া মই মন্দিৰত চাকি দিলো। মন্দিৰত চাকি থাকি দিয়া মোৰ হৈ গ'ল। তাৰপিছত এতিয়া সকলোৱে উঠিব, উঠাৰ পিছত সকলোকে চাহ তাহ বনাই দিব লাগিব, যিহেতুকে আজি বন্ধ, বাবু ঘৰত আছে। তাৰপিছত এতিয়া সন্ধিয়া অকণমান তুলসীৰ ঘৰত শৰাই দিম, চাকি তাকি দিম, জ্বলাম আৰু সেইখিনিলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু শেষলৈকে। মই তুলসীৰ গছ লগালোঁ, যিহেতুকে আজি কাতি বিহু নতুনকৈ তুলসীৰ পুলি লগাব লাগে, সেইকাৰণে লগালোঁ। বাৰান্দাত আছে আগৰ পৰা তুলসীৰ গছ, মই আগৰ পৰা চাকি দিওঁ তাতে। যিহেতুকে কাতি বিহুত মানুহে সদায় নতুন তুলসীৰ পুলি ৰুৱে, সন্ধিয়া নতুন তুলসীৰ ওচৰত চাকি দিয়ে, সেইকাৰণে ময়ো লগালোঁ। তুলসীটো ৰোৱাত অকণমান দেৰি হ'ল, সেইকাৰণে হালি আছে গছজোপা। আমাৰ ঘৰত ওচৰত তুলসীৰ পুলি নাছিল, আমাৰ এওঁ আহিলে, আহি কিনে ওচৰৰ তুলসীৰ পুলি আনিলে, আনি কিনে এওঁ ৰুই দি গ'ল, সেইকাৰণে অকণমান দেৰি হ'ল, সেইকাৰণে গছজোপা এতিয়া হালি আছে। চাওঁ অকণমান পিছত ঠিক হৈ যাব, পানী দি দিছোঁ ইয়াতে। এতিয়া সন্ধিয়া হৈছে, মই প্ৰথমতে গোসাঁই ঘৰৰ চাকিখিনি জ্বলাই লওঁ, তাৰপিছত বাহিৰত তুলসী গছৰ গুৰিত দিম।
মই শৰাই যোগাৰ কৰি আছো। সাধাৰণতে কাতি বিহু বুলি ক'লে গাঁৱত ভাল লাগে, যে গাঁৱত সৰু সৰু ল'ৰা ছোৱালীবিলাক আহে। আমাৰতো আৰু গুৱাহাটীত আৰু ঘৰৰ মানুহ ঘৰতে থাকে, অকলে অকলে পাতিব লাগিব। তথাপিও আৰু নিয়মখিনি নকৰিলে বেয়া লাগে, সেইকাৰণে নিয়মখিনি কৰোঁ আৰু। গাঁৱত যেতিয়া তামোল গছৰ গুৰিত নাৰিকল গছৰ গুৰিত শৰাইবিলাক দিয়া হয়, তেতিয়া ল'ৰা ছোৱালীবিলাক আহি মনে মনে শৰাইবিলাক উঠাই লৈ যায়। সেইটো এটা ভাল লাগে আৰু দেখি কিনে। আগতে আমিও এনেকুৱা কৰিছিলোঁ সৰুতে থাকোঁতে। এতিয়া গুৱাহাটীত আৰু সেইবিলাক নাই আৰু, কাৰ ল'ৰা ছোৱালী কাৰ ঘৰত যাব সেইবিলাক নাই আৰু। সেইকাৰণে এইবিলাকত সদায় গাঁৱত থাকিলে ভাল লাগে। Wah. এতিয়া মোৰ চাকি দিয়া হৈ গ'ল, প্ৰসাদ দিয়া হৈ গ'ল। বাহিৰতো তুলসী গুৰত চাকি দিলোঁ, ভিতৰতো দিলোঁ। তাৰপিছত এতিয়া মোৰ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আজিলৈ ইমানে, ধন্যবাদ।